সাংবাদিক বন্ধুসকল, আজি আমি কেইটামান গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আজি আপোনালোকৰ জৰিয়তে অসমবাসীক কিছুমান কথা আমাৰ দলৰ স্থিতি জনাব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যে বৰ্তমান চৰকাৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট ব্যৰ্থ হৈছে আৰু দেখা গৈছে যে নিৰ্বাচনৰ পিছত মূল্যবৃদ্ধি চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰত গুচি গৈছে আৰু ৰাইজে যথেষ্ট জ্বলা-কলা খাইছে। আৰু চৰকাৰ আচলতে বিত্তীয় পৰিস্থিতি সুস্থিৰ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ কাৰণেই এই চৰকাৰে দেখা গৈছে যে এতিয়া প্ৰতিটো খুৰা বিক্ৰী কৰা বিপণীক নিৰ্দেশ জাৰি কৰিছে যে তেওঁলোকে 4500 লিটাৰকৈ মিনিমাম খুৰা বিক্ৰী কৰিব লাগিব। এফালে তেওঁলোকে মাদক দ্ৰব্য নিবাৰণী বিভাগৰ জৰিয়তে মাদক দ্ৰব্যৰ প্ৰচলন কমাব বিচাৰিছে, যাতে আমাৰ উদীয়মান প্ৰজন্মই তেওঁলোকে মাদক বা খুৰা আসক্ত হৈ তেওঁলোকৰ জীৱন যাতে পংগু নহয় বা তেওঁলোকৰ ভৱিষ্যত যাতে বিনষ্ট নহয়। খুৰা নিবাৰণী শাখাই কাম কৰি থকাৰ বিপৰীতে চৰকাৰে আকৌ মানে ন্যূনতম সীমা বান্ধি দিছে যে খুৰাৰ বিপণীয়ে 3500 লিটাৰ আৰু 4500 লিটাৰ মাহেকত বিক্ৰী কৰিব লাগিব। আচলতে এই চৰকাৰে বিত্তীয় অৱস্থা সুস্থিৰ কৰি ৰাখিব পৰা নাই, ৰাজ্য চলোৱাত ব্যৰ্থ হৈছে। সেইকাৰণেই অধিক মদ বিক্ৰী কৰি খুৰাৰ পৰা যিটো টেক্স কালেক্ট হয় সেই তাৰ জৰিয়তে ৰাজ্য চলাব বিচাৰিছে আৰু ভৱিষ্যত প্ৰজন্মক তেওঁলোকে ধ্বংসৰ গৰাহলৈ ঠেলি দিব বিচাৰিছে। আৰু এই চৰকাৰেই আমি দেখিছোঁ যে কটন কলেজৰ মাটি কিছু বহিৰাগত কোম্পানীৰ হাতত বিক্ৰী কৰিব বিচাৰিছে। ঐতিহ্যমণ্ডিত কটন কলেজৰ মাটি বিক্ৰী কৰাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু এই চৰকাৰে তেওঁলোকে অসম বিধানসভাৰ এদিনীয়া এটা জৰুৰীকালীন অধিৱেশন আহ্বান কৰি সৰ্বদলীয় সিদ্ধান্ত গ্ৰহণ কৰি কেনেকৈ অসমৰ বিত্তীয় অৱস্থা টনকিয়াল কৰিব, কেনেকৈ বিত্তীয় দুৰৱস্থাৰ পৰা ৰাজ্যখনক মুক্ত কৰিব, এই বিষয়ে আমাৰ বিৰোধীসকলৰ লগত তেওঁলোকে আলোচনা কৰি এটা পৰিকল্পনা কৰাৰ অতি প্ৰয়োজন হৈ পৰিছে। নহ'লে তেওঁলোকে যি তুগলকি শাসন ব্যৱস্থা চলাই আছে অসমখন কিন্তু ধৰুৱা হৈ পৰিব আৰু অনাগত দিনত অসমৰ ভৱিষ্যত প্ৰজন্মৰ এটা অন্ধকাৰৰ দিশলৈ গতি কৰিছে।